মাছ বজাৰত আছোঁ থানা চাৰিআলি আৰু দেখিছে ইয়াতে বিভিন্ন মূৰ্তিবিলাক আছে আৰু ইয়াতে আহি আছে কালি মূৰ্তিবিলাক দেখা গৈছে বহুত কষ্ট কৰি বনাই চাওকচোন মূৰ্তিবিলাক এবাৰ দেখাব চেষ্টা কৰিছোঁ এইটো এয়া চাওক মূৰ্তিবিলাক বনাওঁতে বহুখিনি কষ্ট কৰিছে কিবা মিক্স দিয়ে নেকি খেৰ খেৰ আছে মৰাপাত মৰাপাত হেৰিবিলাক ঘাঁহবিলাক দিয়ে মাটিবিলাক ক'ৰ পৰা আনে মাটি লেখাই থাকত বিক্ৰী কৰে আনে ইয়াতে বিক্ৰী কৰে মাটিবিলাক আমি ক'ত হ'ব ইমানে বিদ্যুৎ নাপায় নহয় এইটো ক'ৰ পৰা আনিছে এইটো কাকত জাগা আছে তাত দ কৰি পেলাই তলৰ আচ্ছা আচ্ছা এই মাটিবোৰ পচাই পেলাই ইয়াতে মৰাপাতৰ কিছুমান মিক্স দিয়ে তেতিয়া মানে ই কটা হয় চাওকচোন কিমানখিনি প্ৰচেছ কৰিব লগা হয় মাটিৰ এই ডিজাইনবোৰ বিভিন্ন অলংকাৰত ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন কাপোৰত ব্যৱহাৰ কৰা হয় এইবোৰ কেনেকৈ বনায় মই দেখুৱাম আৰু এই মূৰ্তি প্ৰতিষ্ঠানৰ সন্মুখতে আছে এটা বৃহৎ মূৰ্তি চাওকচোন এইটো এটা ফাৰ্ম চাওক ইয়াত কি ধুনীয়াকৈ সেই নক্সাবোৰ বনোৱা হৈছে আৰু এই ফাৰ্মত মাটিবোৰ এনেকৈ হেঁচি পেলাই এনেকৈ ডিজাইন বনোৱা হয় আৰু ডিজাইনবোৰ বনাই পেলাই শুকাবলগীয়া হয় তাৰপাছত এইবোৰ অলংকাৰ হিচাপে ব্যৱহাৰ কৰে ধান খেৰেৰে এনেকুৱা কিছুমান ডিজাইন বনাই লোৱা হয় আৰু সেইবোৰ পিছত ব্যৱহাৰ কৰা হয় কিছুমান ফাৰ্মত এনেকুৱা কিছুমান ডিজাইন আগতীয়াকৈ বনাই লোৱা হয় মাটিটো মানে মাৰি 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 এইটো মানে ধুনীয়া কৰি লোৱা হয় আৰু যিকোনো মাটি ইয়াত ব্যৱহাৰ কৰা নহয় ইয়াতে এটা বিশেষ মাটিহে ব্যৱহাৰ কৰা হয় সকলো মাটিয়ে কিমান নিখুঁতভাৱে এই কামবোৰ কৰিছে চাওকচোন চকু মুখ নাক আৰু চুলি সকলোখিনি ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ বনাই গৈছে এইবোৰ ৰাখিছে আৰু যাৰ যেনেকৈ প্ৰয়োজন অনুসৰি এইবোৰ যোগান ধৰা হয় আৰু বিভিন্ন ধৰণৰ দাম আৰু মানে ষ্টাৰ্টিঙৰ পৰা আৰম্ভণিৰ দামটো হৈছে ৩,০০০ পৰা আপোনালোকে মূৰ্তিবিলাক পাব আৰু যিমান ওপৰলৈকে যায় আপুনি লাখ টকাৰ ওপৰলৈকে ইয়াত মূৰ্তিবোৰ পাব চাওক এইবোৰ বনাই ৰাখি থৈছে আৰু দুদিন পিছতে এইবোৰ নোহোৱা হৈ যাব হায়েষ্ট ৰেটটো আৰু বেছি ৰেট হেৰি চাইজ বুলি কথা হয় তেনেকুৱা দুৰ্গা মূৰ্তি বেলেগ ৰেট কালী মূৰ্তি বেলেগ ৰেট চব বেলেগ বেলেগ ৰেট ন কিন্তু যদি কালী মূৰ্তি এটা লয় মানে দামৰ আৰু আপোনাৰ ইয়াতে এইটো ধৰ ডাঙৰটো যে মই আপোনাৰ 40,000 আচ্ছা এই ডাঙৰটো 40,000 আৰু ইয়াতে একদম এই তলৰ পৰা ষ্টাৰ্ট কৰিলে যদি কালী মূৰ্তি এটা লোৱা যায় কিমান দামৰ পৰিব তলৰ পৰা একদম সৰু ল'লে 3,000 মানে ষ্টাৰ্ট হয় আৰু ওপৰত মানে যিমান ডাঙৰ ইচ্ছা সেইটো আৰু নিজৰ ইচ্ছা ইয়াৰ পৰা মূৰ্তিবিলাক এই কিমান দূৰলৈ যায় ডিব্ৰুগড়ৰ পৰা টাউন এৰিয়াতে পৰে আৰু কামবিলাক বহুত ধুনীয়া মই তাকে দেখি এয়া হ'ল ডিব্ৰুগড়ৰ অভাৰব্ৰিজৰ তলতে এইবোৰ চাওক ইমান ধুনীয়াকৈ বৃহৎ কিছুমান মূৰ্তি বনাই থৈ দিছে আৰু এইবোৰ বস্তা কাপোৰবোৰ যে আছে এইবোৰ বস্তা হয় আৰু ইমান ধুনীয়া নিখুঁতভাৱে কৰিছে এই কামবোৰ বৰ্তমানে নতুন প্ৰজন্মই মানে নোলোৱা হ'ল আৰু এটা চাম গুচি গ'লে আৰু এই ধৰণৰ কামবিলাক নোহোৱা হৈ যাব চাওকচোন ইমান ধুনীয়া এটা কাৰুকাৰ্য কিমান এটা কলা এটা সুন্দৰ কলা আৰু এই কাম কাজবোৰ কৰিয়েই বহুতো পৰিয়াল বহুতো ঘৰ বহুতো সমাজ চলি আছে আৰু বহু ইয়াৰ পৰাই বহুতেই কাম কৰি নিজৰ পেট প্ৰগতাই আছে চাওকচোন ইমান ধুনীয়াকৈ বৃহৎ মূৰ্তি কিছুমান বনাইছে এই মূৰ্তিবোৰ বনাবলৈ বাঁহ বস্তা ধান খেৰ আৰু মাটি মৰাপাত বিভিন্ন ধৰণৰ সা সৰঞ্জাম লাগে আৰু এইবোৰ নক্সা কিছুমান থাকে ফাৰ্মাৰ কিছুমান থাকে এই ফাৰ্মাৰবিলাকত এই মুখাবিলাক বনোৱা চাওক সাপডাল সঁচা নিচিনা সাপডাল ইয়াত যদি ৰং কৰি দিয়া যায় কিমান এটা ধুনীয়া ৰূপ ল'ব আৰু ইয়াত যিবোৰ ৰং কৰা হয় এইবোৰ ৱাটাৰ বেছ কালাৰ হয় যেনেকৈ এক্ৰিলিক কালাৰ থাকে ফেব্ৰিক কালাৰ থাকে সেইবোৰ ৰং ব্যৱহাৰ কৰা এক্ৰিলিক বা ফেব্ৰিক ৰংবোৰ ব্যৱহাৰ কৰি ধুনীয়াকৈ ৰং কৰা হয় আৰু কিছুমান কিমান ধুনীয়াকৈ ইয়াত ৰংবিলাক কৰে চকু কিমান ধুনীয়া কৰে মানে বেলেগ এটা ভাল লাগি যায় কিমান ধুনীয়া আৰু এইবোৰ চাওক পিছফালৰ চুলিবোৰ ধান খেৰে চুলিবোৰ কেনেকৈ বনাই ৰাখিছে আৰু সেইবোৰ লাহেকৈ ফিল আপ কৰিব ৰং কৰিলে এটা সুন্দৰ সঁচা লাগিব আৰু হাতখন খালী হৈ আছে আৰু হাতৰ মুঠি তেনেকুৱা অস্ত্ৰ কিছুমান ব্যৱহাৰ কৰিব অস্ত্ৰ নিশিকে আজিকালি ডিফাৰেঞ্চ কি আপোনাৰ কম মেহনতত বেছি পইচা বেছি লাগে মেহনত কৰিবও নিবিচাৰি মোৰ আগ্ৰহটো পূৰা আছিলে বনোৱা মই ফাইনেন্সৰ পেইণ্টিঙৰ কৰিলোঁ এই মূৰ্তি চূৰ্তি বনাব শিকা নহ'ল আগ্ৰহটো আছে ইমান লাহে এটা সময়ত এই বিজনেছটো লাহে বস্তুটো নোহোৱা হৈ যাবগৈ এটা চাম গুচি গ'লেতো গুচি যাবগৈ নতুনকৈ নিশিকে নলয় আপোনালোক আছে কাৰণে ধুনীয়াকৈ কৰি আছে কামবিলাক সময় এটা হ'ব গোটেইবিলাক বিলুপ্ত হৈ যাব বস্তু কিছুমান আমাৰ সমাজৰ পৰা এই নেক্সট জেনেৰেশ্যনটো আহিব লাগে না মোৰ বৰ দেউতা কৰিছিলে হয় তাৰপিছত মই এতিয়া মোৰ পাছতো মোৰ ল'ৰা নাহে ইয়াত সেইটোৱেতো কথা
সকলোৱে কৰিব নোৱাৰে কাম এটা, এইটো জীয়াই ৰাখিব লাগে। আৰু বৰ্তমানে উঠি অহা প্ৰজন্মই এনেধৰণৰ কামবিলাক, এই ধৰণৰ কামবিলাকৰ কোনো আগ্ৰহ প্ৰকাশ নকৰে। আৰু যিখিনি পুৰণা যিখিনি আমাৰ শিল্পী আছে তেওঁলোকে ধৰি ৰাখিছে, আৰু সকলো আগুৱাই আহক। আমাৰ এই শিল্পকলা জীয়াই ৰাখিব লাগিব। এই কলাটো যদি জীয়াই নাথাকে, এটা সময়ত এই শিল্পকলাটো, এই মূৰ্তি বনোৱা যিটো ভাস্কৰ্য শিল্প, এই শিল্পটো নোহোৱা হৈ যাব। আৰু উঠি অহা চামে শিকিব লাগে, আগ্ৰহ কৰি আহিব লাগে। আৰু মই আগ্ৰহী এই বিষয়ে। আৰু আহক, নতুন প্ৰজন্ম যিখিনি চিত্ৰকলাৰ লগত জড়িত আছে বা ভাস্কৰ্য শিল্পৰ লগত জড়িত আছে, তেওঁলোকে এনেধৰণৰ কামবোৰ আগুৱাই নিব লাগে। কাৰণ ইয়াত এখন সমাজ চলি আছে, এখন পৰিয়াল চলি আছে, এখন ঘৰ চলি আছে।